নমস্কাৰ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা গাহৰি মাংসৰ ৰেচিপি। এই ৰেচিপিটো আজি মই নীলকচু ঠুৰিৰে বনাম। আহক আমি ৰেচিপিটো আৰম্ভ কৰোঁ। খুব থলুৱা পদ্ধতিৰে বনাইছোঁ, খুব ধুনীয়া ৰেচিপি। আপোনালোকেও বনাবচোন। যিসকলে গাহৰি খাই ভাল পায় সেইসকলৰ বাবে এইটো ৰেচিপি। ৱেলকাম টু পিংকু কিটচেন। পিংকু কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই ইয়াতে লৈছোঁ নহৰু, কেঁচা জলকীয়া, নীলকচু, আদা, পিঁয়াজ এটা আৰু বিলাহী। তাৰপিছতে মই লৈছোঁ এয়া আধা কিলো গাহৰি মাংস, যিখিনি মই বইল কৰি থৈ দিছিলোঁ। এতিয়া পিঁয়াজ এটা খুব মিহি মিহিকৈ কাটি ল'ম। সকলোৱে হয়তো গাহৰি মাংসটো ভাল নাপাবও পাৰে, সেইকাৰণে কৈছোঁ এই ৰেচিপিটো সেইসকলে ভাল পাব আৰু বনাবও যিসকলে গাহৰি মাংস খাই খুব ভাল পায়। এতিয়া মই এইখিনি এটা পেষ্ট বনাম। ইয়াতে বিলাহী দিছোঁ, তাৰপিছতে কেঁচা জলকীয়া দি দিছোঁ, জলকীয়া অলপ বেছিকৈ দি দিছোঁ, আদা দিছোঁ আৰু নহৰু দি দিছোঁ। এতিয়া কেৰাহীত তেল গৰম হোৱাৰ লগে লগে ইয়াতে জিৰা দি দিছোঁ, তাৰপিছতে কুটি ৰখা পিঁয়াজখিনি দি দিছোঁ। এইখিনি এতিয়া অলপমান ভাজি ল'ম, বেছি ৰঙা হোৱালৈ নাভাজোঁ, অলপমান ভাজি। এতিয়া ইয়াতে তৈয়াৰ কৰা পেষ্টটো দি দিছোঁ। এইখিনি অলপ সময় ভাজিম। ইয়াক এতিয়া যেতিয়ালৈকে ইয়াৰ তেলটো ওপৰলৈ উঠি নাহে। ইয়াক এতিয়া 5 মিনিটৰ কাৰণে ঢাকন দি থৈ দিছোঁ। 5 মিনিটৰ পিছত মই ঢাকন উঠাই দিছোঁ। এতিয়া আকৌ অলপ সামান্য লৰাই দিম। পিঁয়াজটো সম্পূৰ্ণ গলি যাব, তেতিয়ালৈকে ইয়াক ভাজি ল'ম। ইয়াত তেলটো ওপৰলৈ উঠি আহিবলৈ আৰম্ভ কৰিছে। মছলা 60% কুক হৈ গৈছে। এতিয়া ইয়াক আকৌ 5 মিনিটৰ কাৰণে ঢাকি থৈ দিছোঁ। এয়া 5 মিনিট হৈ গৈছে। কি সুন্দৰ হৈছে ভজা। এতিয়া ইয়াতে কুটি ৰখা কচুখিনি দি দিছোঁ, নীলকচু। ইয়াৰ পিছতে ইয়াতে বইল কৰি থৈ দিয়া গাহৰি মাংসখিনি ইয়াতে দি দিম। এইখিনি এতিয়া সুন্দৰকৈ 10-15 মিনিট সময় এনেদৰে লৰাই লৰাই ভাজি থাকিম। ইয়াক এতিয়া পুনৰ 10 মিনিটৰ কাৰণে ইয়াক এতিয়া ঢাকি থৈ দিছোঁ। এতিয়া এইখিনিতে মই অকণমান জালুক লৈছোঁ। জালুক এতিয়া মই থেতালি লৈছোঁ। দহ মিনিট হৈ গৈছে। এইখিনি এতিয়া পুনৰ অলপ সময় লৰাম। এতিয়া ইয়াতে মই খুন্দি থোৱা জালুকৰ গুড়িখিনি ইয়াতে দি দিছোঁ। এইখিনি মিক্স কৰি লৈ এতিয়া আকৌ লৰাই ল'ম। এইখিনি তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে তেলটো ওপৰলৈ উঠি নাহে। এতিয়া ইয়াতে মই অলপমান হালধি দি দিছোঁ। ইয়াৰ পিছতে মই অলপ ধনিয়া পাউডাৰ দিছোঁ। তাৰপিছতে ৰঙৰ কাৰণে ইয়াতে অকণমান মই নিমখ দি দিছোঁ। তাৰপিছতে ৰঙৰ কাৰণে মই অলপ কাশ্মীৰ দি দিছোঁ। ইয়াত মই শুকান জলকীয়া ব্যৱহাৰ কৰা নাই। ইয়াত জালুক আৰু কেঁচা জলকীয়াটো মই বেছিকৈ ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি অলপ সময় এনেকৈ ভাজি থাকিম। যিমানে ভাজিব মাংসটো সিমানেই ভাল হয়। আৰু অকণমান কাশ্মীৰ দি দিছোঁ ৰঙৰ কাৰণে। থলুৱা খাদ্যবোৰত সাধাৰণতে মছলা ব্যৱহাৰ নহয়। আদা, নহৰু, জলকীয়া আৰু কেঁচা জলকীয়া এইকেইটাই ব্যৱহাৰ হয়। এতিয়া এইখিনি 10 মিনিট সময় এনেদৰে মই ঢাকি থৈ দিম। 10 মিনিট হোৱাৰ পিছত দেখিছে তেলবিলাক ধুনীয়াকৈ ওপৰলৈ উঠি আহিবলৈ আৰম্ভ কৰিছে তেলবিলাক। এতিয়া এইখিনি অলপ সময় লৰাই ল'ম। মাংসটো যিহেতু বইল কৰা হৈ আছে, গতিকে মাংসটো সিজোতে বেছি টাইম নালাগে। তেলটো ধুনীয়াকৈ ওপৰলৈ উঠি আহিছে।
আমাৰ কচুখিনিও চাইছোঁ মই, কচু 80% সিজি গৈছে, মাংসও 80% সিজিয়ে গৈছে। এতিয়া লাহে লাহে অলপ সময় লৰাই থাকিম। মাংসটো যিমানে ভাজিব সিমানে ভাল হ'ব। এতিয়া ইয়াক পুনৰ 10 মিনিটৰ কাৰণে আকৌ ঢাকি থৈ দিছোঁ। জুই হিটটো মই এইখিনি সময়তে কম কৰি থৈ দিছোঁ। এয়া 10 মিনিটৰ পিছত ঢাকন উঠাই দিছোঁ। দেখিছে তেল ওপৰলৈ ধুনীয়াকৈ উঠি আহিছে আৰু মাংস আমাৰ প্ৰায় ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে জোখমতে পানী দি দিম। গ্ৰেভিটো যদি কমকৈ ৰাখিব বিচাৰিছে পানীটো কমাই দিম, আৰু যদি অকণমান তৰকাৰীটো জুলীয়া ৰাখিব বিচাৰে তেনেহ'লে আপোনালোকে পানীটো বেছিকৈ দি দিব পাৰে। সাধাৰণতে গ্ৰেভিটো খাই ভাল লাগে ইয়াৰ। এতিয়া জুইৰ হিটটো মই বঢ়াই দিম। এতিয়া ইয়াতে মই ঘৰতে প্ৰস্তুত কৰি ৰখা গৰম মছলা অলপ দি দিছোঁ। এতিয়া অলপ লৰাই দিছোঁ এনেদৰে। তাৰপিছতে ইয়াক এতিয়া জুইৰ হিটটো বঢ়াই ইয়াক এতিয়া 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এয়া 10 মিনিট হৈ গ'ল, আমাৰ মাংস ৰেডি হৈ গ'ল। এতিয়া গেছৰ চুইচটো অফ কৰি দিলোঁ। ধুনীয়া হৈছে, তেলটো কি ধুনীয়া, তেলটো এটা চিকনা মাৰিছে, তেলৰ চিকনা এটা আহিবলৈ আৰম্ভ কৰিছে। আৰু গাহৰি মাংসত যিটো তেল থাকে তাতো এক্সট্ৰা তেল আছে। এতিয়া ইয়াক ধুনীয়াকৈ মই আপোনালোকক বাঢ়ি দেখুৱাইছোঁ। ইয়াক ধুনীয়াকৈ ৰুটিৰ লগত বা ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। আপোনালোকেও বনাব বুলি আশা কৰিলোঁ। যিসকলে গাহৰি খাই ভাল পায় বিশেষ সেইসকলৰ কাৰণে এই ৰেচিপিটো, কাৰণ সকলোৱে গাহৰি নাখায়। গাহৰি খোৱাসকলৰ কাৰণে এইটো এটা খুব ভাল লগা ৰেচিপি। ক'লা কচু দিও বনাব পাৰি, দুধ কচু বুলি এটা আছে সেইটোও বনাব পাৰি। ভিডিঅ'টো চাই যদি ভাল পাইছে আপোনালোকে সঁহাৰি জনাই যেন পিংকু কিটচেনলৈ আপোনালোকে সঁহাৰি জনাব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদেৰে পিংকু কিটচেন। আপোনাৰ দিনটো শুভ হওক।